মিয়াদ মানে এইটো পিৰিয়ড এইটো মিয়াদ মানে পিৰিয়ড সময় এইটো মিয়াদ মানে সময় কিমান সময় অসমত মিয়াদি পাতাটো জেনেৰেলি 30 বছৰ দিয়া হয় আৰু টাউনত কেতিয়াবা 10 বছৰ দিয়া হয় কিন্তু জেনেৰেলি আজিকালি সব 30 বছৰে দিয়া হয় লিষ্ট পেৰিয়ডিক লিষ্ট আৰু এনুৱেল লিষ্ট এইটো এক সনা বুলি কয় এনুৱেল লিষ্ট এইটো এক সনা লাগে এইটো মানে এক বছৰৰ কাৰণে এইটো দিয়া হয় এক সনা পাতা এইটো এক সনা বুলি ক'লে এইটো বিক্ৰী কৰিব নোৱাৰে হয় এইটো সঁচা কথা বিক্ৰী কৰিব নোৱাৰে মৰ্গেজ কৰিব নোৱাৰে আপুনি গিফট দিব নোৱাৰে এইটো আইনত লিখা আছে এক বছৰৰ কাৰণে তেওঁ পাৱাৰ সেইটো মাটিৰ ওপৰত অথৰিটি আছে এক বছৰ শেষ হলে তাৰ অথৰিটি তাৰ মাটি নহয় সেইকাৰণে জেনেৰেলি কিন্তু এক বছৰ এক সনা পাতা হলেও আজিকালি তৎক্ষণাৎ তেনেকে কেনচেল নকৰে সদায় দি থাকে তেওঁলোকক যেতিয়া তেওঁলোকে ৰিলিং কুইজ কৰিলে তেতিয়া ৰিলিং কুইজ বুলি কয় শব্দটো যেতিয়া ৰিলিং কুইজ কৰিব তেতিয়া মাটিটো তেতিয়া আকৌ সেই মানুহজনৰ পৰা লৈ ল'ব ৰিলিং কুইজ মানে আজিৰ পৰা মোক নালাগে এইটো কথা ৰিলিং কুইজ এইটো মই এৰিলো বুলি সেইকাৰণে সেইটো বেলেগ কথা সেইটো ৰিলিং কুইজ বুলি আছে আৰু ম্যাদী পাতা হলে যদি পায় তেতিয়াহলে এইটো বিক্ৰীও কৰিব পাৰে ইচ্ছা হলে গিফট দিব পাৰে আৰু বন্ধক দিব পাৰে লোন এইটো নামত লোনো ল'ব পাৰে কিন্তু এক সনা পাতা হলে লোন ল'ব নোৱাৰে কিন্তু এক সনা পাতা হলেও ইন ডেভেলপমেন্ট কামত লোন ল'বলৈ আমাৰ গভৰ্ণমেণ্টে সুবিধা কিন্তু দিছে এইটো সবক নহয় সদায় নহয় কিন্তু এইটো দিছে মই জানো এইটো এক সনা পাতা হলেও কাৰণ এক সনা পাতা বুলি ক'লেও মানুহজন যদি 50 বছৰ থাকিছে তেতিয়াহলে কামেই নাই আৰু কি মিছামিছি এক সনা আৰু পেৰিয়ডিক কৰিব নহয় জানো সেইটো মাত্ৰ ডিফাৰেন্সটো হৈছে যে এক সনা পাতা হলে আপুনি ম্যাদী পাতা কনভাৰ্ট কৰিব লাগে কনভাৰ্ট বুলি কয় কনভাৰ্সন কৰিব লাগে এইটো কনভাৰ্সনটো সেইটো পাৰে আৰু কনভাৰ্সন কৰিবলৈ যেতিয়া শৰৎ চন্দ্ৰ সিংহাই চিফ মিনিষ্টাৰ আছিলে তেওঁৰ অৰ্ডাৰ আছিল এক সনা পাতা ম্যাদী পাতা কৰিবলৈ মাত্ৰ 5 টকা ফি দিব লাগে মাত্ৰ 5 টকা দিব লাগে কিন্তু আমাৰ মানুহ বদমাছ হলে 5 টকা নহয় 500 টকা বুলিহে কব আৰু কাৰ্বি আংলঙত এইবিলাকে চলি আছে দেখিছে মই এটা গাঁওবুঢ়া ময়ো আমাৰ টিকা গাঁৱৰ গাঁওবুঢ়া হয় মই সেইকাৰণে মোৰ গাঁওবুঢ়া হিচাপে মই বিচাৰ কৰিবলগীয়া হয় লেণ্ড ডিস্পিউট থাকে গাঁৱৰ ভিতৰত লেণ্ড ডিস্পিউট থাকে লেণ্ড ডিস্পিউট এইটো সীমাটো কোনটো SOARO সকলৰ অফিচত মই চিঠা চাবলৈ গলো আৰু মেপ চাবলৈ গলো জমাবন্দী চাবলৈ গলো আমাৰ মানুহ বহুতে কাৰ্বি সকলে নুবুজে কি চিঠা এতিয়াও নহয় জানো চিঠাটো কি হয় জমাবন্দীটো কি হয় নাজানে আৰু মেপ বুলি কিবা আছে নেকি বুলিও আমাৰ মানুহ এতিয়াও ভাবে কিন্তু এই তিনিটা বস্তুটো এইটো সদায় লাগিবই জানিবই লাগিব এইটো চিঠা বুলিটো ফিল্ড ইণ্ডেক্স হয় এই মাটি কিহৰ কাৰণে কব এইটো নেশ্যনেল হাইৱে না আগতে নেশ্যনেল হাইৱে আছিলে নেশ্যনেল হাইৱে এইটো প্লটটো নম্বৰ দিব এইটো নেশ্যনেল হাইৱে বুলি লিখিব আৰু সেইটো নেক্সটটো কি হ'ব সেইটো আৰু বেলেগ লিখিব এই এটা বহীতে সব এইবিলাক কথা লিখে সেইটো বহীটোহে চিঠা বুলি কয় এইটো ইংৰাজীটো ফিল্ড ইণ্ডেক্স বুলি কয় জমাবন্দীটো এজন মানুহ যদি প্লট থাকে 4টা 5টা প্লট ইয়াত আছে কতটো আছে সেইফালেও আছে এই সব এটা বহীত লিখি থৈ দিব তেওঁৰ নাম মোৰ নামত ফৰ এক্সাম্পল মোৰ নামত যদি কত আছে সব একে ঠাইত লিখি দিব আৰু মই কিমান খজানা দিব লাগে তাতে লিখিব সেইটোকে জমাবন্দী বুলি কয়
আৰু মেপটো এই গোটেইখিনি এৰিয়া মেপটো কৰি দিয়ে মেজাৰমেণ্ট কৰাৰ পাছত আৰু হয় সেই মেপ আৰু চিঠা জমাবন্দীটো আমাৰ পাৰ্চনেল প্ৰপাৰ্টি হয় কিন্তু আমাৰ ARO অফিচত মণ্ডল সকলে দেখুৱাব নোখোজে ARO সকলে দেখুৱাব নোখোজে কি কথা এইটো বৰ হাঁহিবলগীয়া কথা প্লেইন ডিষ্ট্ৰিক্টত এইবিলাক কেতিয়াও নকৰে এনেকুৱা সকলে নিজৰ মাটি মোৰ মাটি চেহেৰাটো চাবলৈ মই গৈছো আৰু মোক নেদেখুৱাই এই মণ্ডলে কি কথা এইটো লাজৰ কথা হয় নে নহয় সেইটো আৰু সেইদিনা মই গৈছিলো এটা ARO অফিচত ARO আমাক দেখিবলৈ পলাই গ'ল কিয় মই আমাক দেখিব পাব্লিকক দেখিছে আৰু পলাইছে তেতিয়াহ'লে ARO কি পাব্লিকৰ লগত কাম কৰিবলৈ মানুহ নহয় নেকি তেওঁ যে কাৰ্বি আংলঙত এনেকে চলে লাজৰ কথা এইটো কিয় হৈছে